এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে সুস্থ সবল আছে। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আচলতে বহাগৰ 2 তাৰিখ আৰু বহাগৰ 2 তাৰিখে আমাৰ ইয়াত প্ৰতি বছৰে মুকলি বিহু হয়। আজিও হ'ব। আজি ধুনীয়াকৈ বিহু চাবলৈ যাম, লগতে আপোনালোককো দেখুৱাম। বিহু বুলি ক'লে পিঠা পনা সকলোৱে বনায়, ময়ো বনাইছিলোঁ। পিছে যোৱাটো ভিডিঅ'ত অকণমান অসুবিধাৰ কাৰণে সেই ভিডিঅ' ক্লিপখিনি দিব নোৱাৰিলোঁ। ভাবিছোঁ এই ভিডিঅ'টোতে আপোনালোকে চাওক। তিলপিঠা মই এবাৰ 3টা কালাৰৰ বনাইছিলোঁ। বগাটোতো বনোৱাই যায়, হালধি দি হালধীয়া পিঠা বনাইছিলোঁ আৰু বিট দি গুলপীয়া পিঠা বনোৱা গৈছিলে। পিছে চাওকচোন মইনো পিঠাকেইটা কেনেকৈ বনালোঁ। আৰু এতিয়া আমি গৈ আছোঁ ভণ্টিহঁত আৰু আমি তিনিওজনী মিলি বজাৰলৈকে। আচলতে বিশেষ বস্তু এটা ল'বলগীয়া আছে। শ্বৰ্ট ভিডিঅ' চাইছে যদি গম পাইছে এইটো। এয়া আচলতে সৰুকৈ গিফ্ট এটা আমাৰ ফালৰ পৰা দেউতালৈ বুলি, মাৰ কাৰণেও কিবা কিবি লোৱা গৈছে। মাহঁতে যিহেতু প্ৰতি বছৰে দিয়ে থাকে, আমি সেইকাৰণে এবাৰ নিজে পাৰিছোঁ যিহেতু মা দেউতাক সৰু সুৰাকৈ কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ কাৰণে শাৰী লৈ আহিছোঁ, কাপোৰ কানি ল'লোঁ বাৰু। আৰু এয়া ভণ্টিহঁতে বনাইছে কেক। আপোনালোকেতো জানেই ভণ্টিহঁতে কেক বনায়, আজিও বনাইছিলে। আচলতে কেকটো দেখিবলৈনো কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। আৰু এতিয়া আমি গৈ আছোঁ বিহু চাবলৈ বুলি। ভণ্টিহঁত, মই, মা, খুৰী, ভণ্টিহঁত সকলোখিনি আমি একেলগে মিলি বিহু চাবলৈ গৈছোঁ। একেলগে এনেকৈ ক'ৰবালৈ ওলাই যোৱা মজাতেই সুকীয়া, তাতে আৰু বিহু চাবলৈ। আৰু ভাইটি খুৰাৰ ল'ৰা হয়। আৰু আমি গৈ এতিয়া বিহুতলী পালোঁগৈ। ব'লক এতিয়া বিহু চাওঁ একেলগে। আৰু 2-3টামান বিহু চোৱাৰ পাছত এতিয়া আমি অকণমান বাহিৰলৈ ওলাই গৈছোঁ। ভাবিছোঁ কিবা এটা খাওঁ। পোনপ্ৰথমতে গৈ খালোঁ আইচক্ৰীম। আৰু ভণ্টিহঁতৰ লগৰ কেইজনীকো লগ পালে, লগতে ময়ো লগৰ এজন দুজনক লগ পালোঁ। ব্যস্ততাৰে ভৰা জীৱনৰ এনেকুৱা এটা দিনে আমাৰ কিমান মনটো ভাল লগাই দিয়া নহয়নে? আজি কিমান দিনৰ পাছত যে লগৰবোৰক লগ পাইছোঁ। আৰু আমি কিবা কিবি খালোঁ, লগতে মাৰ কাৰণে লৈছোঁ মিঠা পান। আমি 6:30মান বজাতে আহিছিলোঁ আৰু প্ৰায় 12মান বজালৈকে বিহু চায়ে আছোঁ। ইমান ভাল লাগিছে, বিহুবোৰ এৰিবলৈ মন যোৱা। প্ৰতিটো বিহুৱে ইমান ধুনীয়াকৈ নাচিছে। এই বিহুখন আচলতে গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে হুঁচৰি গাই গাই পতা বিহু। আৰু তেওঁলোকৰ সেই হুঁচৰি অকণমান ইয়াতো গালে। আৰু এইবাৰ পিছে মঞ্চ বিহু পতা নাই, মুকলি বিহুৱে পাতিছে।
আৰু এয়া কণমানিকেইটাক চাওকচোন, সিহঁত গাঁৱৰে হয়, ভোৰতাল নৃত্য শিকাইছিলে, ইমান ধুনীয়াকৈ নাচিছে সিহঁতে। মনত যে সিহঁতে ৰাখিব পাৰিছে সেইটোৱে বহুত ডাঙৰ কথা।